क'क्राझार जिल्लानि गसाइगाव महकुमानि सिङाव थानाय गसाइगाव BEEO नि मावख'नि लांगोनायाव सोरखारि ओंखाम संग्रा एबा मिड डे मिलनि मावथिफोरा खुद्रिसारनाय हाबाफारि लायो। दुलाराय आसाम ओंखाम संग्रा मावथिफारिया गौथुम एबा मिड डे मिल वार्कार इउनियननि बिथोन बादियै थांनाय गोलाव समनिफ्राय आसामनि गंफ्रोमबो जिल्लायाव माखासे दाबिफोरखौ लानानै सम सोमावसारबोदों। नाथाय दासिम सोरखारा ओंखाम संग्राफोरनि दाबिखौ गनायनानै लायैयाव फिन सोमावसारनाय हाबाफारि लायो। गसाइगाव ब्लक ओंखाम संग्रा गौथुमनि नेहाथारि भारती रायआ बे खुद्रिसारनाय हाबाफारियाव बाहागो लानानै खौरांगिरिनि सिगाङाव मिड डे मिलनि मावथिफोरनो सोरखारा दानसेयाव 1000ल' रां मान बान्था महरै होयो आरो बेखौबो 6-7 दानसिम पेन्डिं खालामो। खामानि मावनायनि मान बान्थाखौ दानफ्रोमबो होनायजों लोगोसे दानफायाव 10,000 रां बेथन महरै होनांगौ। आजिरा मोननाय मिड डे मिल मावथिफोरनो 3 लाख रां होनांगौ होनना बुङो। लोगोसेनो आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया फिसिनाय सैमानि मुङाव जेसेबां रां खरसा खालामो सोरखारि फरायसालियाव ओंखाम संग्रा मावथिफोरनो बेबायदि रांखौनो खरसा खालामा होनना बुङो। বকেয়া পইচা নাপাওঁ আৰু আমাৰ আজিৰ কাৰ্যসূচী হ'ল 4 দিনীয়া কাৰ্যসূচী। আজি প্ৰথম দিন নহয়, আজি দ্বিতীয় দিন। আজি আমি এই কাৰ্যসূচী লৈছোঁ যে অনাগত দিনত যাতে আমাৰ 10,000 টকা মাননি হয় আৰু আমি স্কুলত যে ৰান্ধি বাঢ়ি থাকোঁ এই ৰান্ধা কামত যদি আমি কোনো আঘাতপ্ৰাপ্ত হওঁ তেনেহ'লে চৰকাৰে আমাক চিকিৎসাৰ বাবদ অলপ পইচা দিব লাগিব। আৰু যেতিয়া আমি অৱসৰ হ'ম আৰু যিবিলাক ৰান্ধনি আজি কামৰ পৰা বঞ্চিত হৈছে সেই ৰান্ধনিবিলাকক এককালীন 3 লাখ টকা সাহায্য প্ৰদান কৰিব লাগিব। আৰু যিটো আমাৰ চৰকাৰে এই ৰন্ধা কামত NGO অৰ্থাৎ অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন দিয়াৰ কাৰণে এটা চুক্তিপত্ৰ কৰিছে, এইটো যাতে আৰু দিয়াৰ কাৰণে ব্যৱস্থা নকৰে। আমি যদি এই ৰন্ধা কামখিনি বাদ দিব লাগে তেতিয়া কিন্তু আমি আৰু খুদাই নেৰিম। আজি আমি 5 চনৰ পৰা এই কাম কৰি আছোঁ। এই কাম কৰাত আমাৰ দুখে ভাগৰে কিমান যে অসুবিধা হয় এই কামখিনি তথাপি আমি কৰি আছোঁ। চৰকাৰে আমাক পইচা দিয়া নাই। এই মাননিখিনি দিছে আগত 1000 টকা। 1000 টকাৰ আৰু কিমান ধৰণৰ কাৰ্যসূচী কৰিলোঁ, কৰাৰ পিছত দিলে 500 টকা। এই 500 টকাটো মানে এনেকুৱা কৰি দি আছে যে 5 মাহ 6 মাহ এনেকুৱা অৱস্থাত। আৰু যিখিনি আমাক মাননি দিয়ে সেই মাননিখিনিও আমি ঠিকমতে নাপাওঁ। বিৰাট দুখৰ কথা। বহুত ৰান্ধনি আজি আমি শুনিয়ে পাইছোঁ বহুত ৰান্ধনিয়ে পইচা পোৱা নাই। কিন্তু কিয় পইচাটো পোৱা নাই? 1500 টকা আমাৰ ৰান্ধনি। আমি দুখৰ কাৰণে আমি এই গৰীবৰ কাৰণে আমি ৰন্ধা বঢ়া কামখিনি কৰোঁ। আপোনালোকে জানে ছাৰ, শিক্ষামন্ত্ৰী মহোদয় আৰু আমাৰ বিত্তমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে জানে আপোনাৰ কুকুৰ যেটা পোহে কুকুৰ, সেই কুকুৰৰ আপোনালোকৰ কিমান টকাৰ বিস্কুট খুৱায়। আমি ৰান্ধনি মানুহ, আমাৰ ৰান্ধা কাম কৰোঁতে আপনার তখন একটা সিংড়া, 1 কাপ চাহ, একটা পান, একটা সিগারেট খালে পয়সা শেষ হয়ে যায়। কিন্তু আমি এই প্রকারে আমি কেনেকৈ এই পৰিয়ালখন চলাম? আমি দেখোন এই ৰান্ধা কাম কৰোঁতে আমাৰ 9টাৰ পৰা 2:30 মান বাজি যায়। তথাপি আমি এইখিনি কাম ইমান সহ্য কৰি আছোঁ। আপোনালোকৰ ওচৰত আমাৰ কৰজনে প্ৰাৰ্থনা, আপোনালোকে আমাক বেছি পইচা আমাক নালাগে, আমাক মাত্ৰ মাননি নহয় মজুৰি দিয়ক। মজুৰিখিনি আমাক দিয়ক। আমি কৰজনে আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ, এই মজুৰিখন দিলে আৰু যিখিনি কাম কৰি আছোঁ বুঢ়া হৈ গৈ আছোঁ এইখিনিক আমাৰ 3 লাখ টকা এককালীন 3 লাখ টকা আমাক সাহায্য কৰক। আৰু যিবিলাক ৰান্ধনি আজি কামৰ পৰা বঞ্চিত হৈ গৈছে সেইবিলাককো 3 লাখ টকা প্ৰদান কৰক। জিন্দাবাদ 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 ৰান্ধনি জিন্দাবাদ জিন্দাবাদ মজুৰি নালাগে, মজুৰি দিয়া, মজুৰি দিয়া, মজুৰি